হাই গাইছ, আজিৰ নতুন ভিডিঅ'টোৰ পৰা সকলোকে মই স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'বলৈ গৈছোঁ যে ফেচবুক একাউণ্ট কেনেকৈ খুলিব। মই আগতে কেইটামান ভিডিঅ' বনাইছোঁ ফেচবুকৰ ছেটিংছৰ বিষয়ে, ফেচবুকৰ কি ছেটিং আছে তাৰ ওপৰত মই দুটামান ভিডিঅ' বনাইছোঁ। সেইকেইটা ভিডিঅ' তোমালোকক ডিছক্ৰিপশ্যনত লিংকটো দি দিম, সেইকেইটা ভিডিঅ' তোমালোকে চাই ল'বা ফেচবুকত কি ছেটিং আছে। দোস্ত আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ক'বলৈ গৈছোঁ যে ফেচবুক একাউণ্টটো আমি কেনেকৈ খুলিব পাৰোঁ। দোস্ত ফেচবুকটো বহুত মানুহ চলাই, কিন্তু ফেচবুক একাউণ্ট বহুতেই খুলিব নাজানে। যে ফেচবুক যদি তোমালোকে ইণ্ডিয়াত যদি ইউজাৰ চোৱা 320 মিলিয়নতকৈ অধিক মানুহে মানে ইউজ কৰে ফেচবুকটো, কিন্তু তাৰে 50% মানুহে গম নাপায় যে ফেচবুক একাউণ্টটো কেনেকৈ খোলে। এই দোস্ত মই আজি তোমালোক গোটেইখিনি কৈ দিম যে কেনেকৈ আমি ফেচবুক একাউণ্ট খুলিব পাৰোঁ বেলেগৰ সহায় নলোৱাকৈ। আজি তোমালোক মই এই ভিডিঅ'ত গোটেইখিনি তোমাক ষ্টেপ বাই ষ্টেপ কৈ যাম, তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। দোস্ত এতিয়া আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। দোস্ত তোমালোকে যদি ফেচবুক একাউণ্ট খুলিব বিচাৰা তাৰ কাৰণে তোমালোকে কি কৰিব লাগে, তোমালোকে ফেচবুকটো ডাউনলোড কৰি ল'বা। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম এপছৰ। তোমালোকে ফেচবুকটো ডাউনলোড কৰি তোমালোকে ইয়াৰ পৰা অ'পেন কৰি দিবা। অ'পেন কৰাৰ পাছত তোমালোকে এনেকুৱা এটা পেজ চাবা। মোৰ ইয়াত কিয় এনেকৈ আছে, তাৰমানে মই ইয়াত তাৰমানে ফেচবুকটো আছিল, মই ডিলিট কৰি দিছোঁ সেইটো ফেচবুক। মই ইয়াত তাৰমানে লগ ইন কৰি দিব পাৰোঁ। লগ ইন কৰিবলৈ তোমালোকে ইয়াত ইমেইল আইডিটো লাগিব বা ফোন নম্বৰটো, তাৰপিছত তোমালোক পাছৱাৰ্ডটো লাগিব। মই যদি নতুনকৈ এটা একাউণ্ট খুলিম, ইয়াত ক্ৰিয়েট নিউ ফেচবুক একাউণ্ট, ইয়াত তোমালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত তোমালোকে ইয়াত অপশ্যন এটা পাইছা, নেক্সটত ক্লিক কৰি দিবা। তাৰপিছত তোমালোকে ইয়াত যিটো নাম দিব বিচাৰিছা, যে ফাৰ্ষ্ট নেম ধৰ কি দিয়া ফাৰ্ষ্ট নেম, মই ৰ'ব ধন আৰু লাষ্ট নেম আলি, ALI আলি। তাৰপিছত তোমালোকে নেক্সটত ক্লিক কৰি দিব। তাৰপিছত তোমালোকে ইয়াত ডেট অফ বাৰ্থটো দিব, তোমালোকে যিটো মাহত তোমালোকে জন্ম পাইছা। মই ইয়াৰ পৰা মাহটো চিলেক্ট কৰিলোঁ, মই জানুৱাৰী মাহত। তাৰপিছত ইয়াত 1 তাৰিখে, মই পূৰা একদম 1 তাৰিখে জন্ম পাইছিলোঁ, 1 তাৰিখ আৰু 2019 আহিলে। ইয়াৰ পৰা তোমালোকে ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। 2003 দিলোঁ মই। চ' আৰু তোমালোকে এনেকৈ মই দি দিলোঁ। তাৰপিছত তোমালোকে ইয়াত নেক্সটত ক্লিক কৰি দিব। হৈ গ'ল ফাৰ্ষ্ট নেম। ইয়াৰ বৰ্তমানত তোমালোকে ফিমেল না মেল তোমালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত মই মেলটো চিলেক্ট কৰি দিলোঁ। তাৰপিছত আৰু দোস্ত তোমালোকে যদি ভাবা যে মই ইমেইল আইডি দি মানে ফেচবুক একাউণ্টটো খুলিম, তেতিয়া তোমালোকে ইয়াত তলত এইটোত ক্লিক কৰিব, য'ত ৰেড কালাৰ আহি আছে। যদি তোমালোকে ভাবা যে মই ফোন নম্বৰটো যদি খুলিম, তেতিয়া তোমালোকে ইয়াত ফোন নম্বৰটো বহুৱাই দিবা। ইয়াত এণ্টাৰ ইউৰ মোবাইল নম্বৰ, মই ইয়াত মোবাইল নম্বৰটো বহুৱাই দিছোঁ। তোমালোকে ইয়াত মোবাইল নম্বৰটো বহুৱাই দিবা। তাৰপিছত তোমালোকে নেক্সটত ক্লিক কৰি দিবা। ঠিক আছে, তোমালোকে এনেকৈ তাৰপিছত ইয়াৰ এটা পাছৱাৰ্ড লাগিব। পাছৱাৰ্ডটো মই দি দিওঁ। এইটো পাছৱাৰ্ড মই দি দিলোঁ। ইয়াত মই নেক্সটত ক্লিক কৰি দিম। ঠিক আছে দোস্ত, তাৰপিছত তোমালোকে ইয়াত নেক্সটত ক্লিক কৰি দিয়া। হৈছে দোস্ত, ইয়াত আমি গোটেইখিনি কাম হৈ গ'ল। এতিয়া আমি ইয়াত চাবা এইবাৰ হ'ব যে হৈ গৈছে। এতিয়া আমাৰ চাবা বাৰু তোমালোকে ক্ৰিয়েট একাউণ্ট ইউৰ, ইয়াত মানে হৈ গ'ল গোটেইখিনি কাম হৈ গৈছে। চাবা তোমালোকে এতিয়া মানে ইয়াত আমাৰ এইবাৰ আহিব, লগ ইন হৈ আছে, অলপমান টাইম ল'ব। দোস্ত এনেকৈ তোমালোকে বেলেগৰ সহায় ল'ব নালাগে ফেচবুক একাউণ্টটো খুলিবৰ কাৰণে, বহুত সহজ। ইয়াত চাবা এইখন মই স্ক্ৰীনশ্বট মাৰি লওঁ। এইখন লাগিব মানে এইখন তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, কাৰণ এইটো প্ৰব্লেম। এইটো পাছৱাৰ্ডটো যিটো আছে, এই পাছৱাৰ্ডটো মানে হেৰি কৰিব লাগে। অ'কে কৰি দিবা। ইয়াত তোমালোকে এটা মানে ইয়াত ডিপি দিব লাগিব। এইবাৰ ইয়াতে গেলাৰীত যাব লাগিব। তোমালোকে এলো কৰি দিয়া। এলো কৰি তোমালোকে ইয়াৰ পৰা ডিপি এটা দি আৰু তাড়াতাড়ি দি আৰু হৈ গ'ল ফেচবুক একাউণ্ট। এইটো দিয়া দে। তাৰপিছত তোমাক এনেকৈ ডিপি এটা দি দিয়ক। তাৰপিছত এই ছেভত ক্লিক কৰি দিব। হৈ গ'ল, ডিপিটো লগা যাব ইয়াৰ পৰা।
তোমালোকে চাৱা তাৰপিছত তোমালোকে এডিট ফ্ৰেণ্ড তোমালোকে ইয়াত ক্লিক কৰা ঠিক আছে দোস্ত এনেকৈ তোমালোকে ইয়াত ক্লিক কৰি দিবা এইবাৰ য়েছ চোৱা তোমালোকৰ এলো কৰি দিয়া আৰু ইয়াত এলো ওকে কৰি দিয়া চোৱা তোমালোকে ফেচবুক একাউণ্টটো আমাৰ সম্পূৰ্ণকৈ হৈয়ে গ'ল এতিয়া তোমালোকক ফ্ৰেণ্ড লাগিব 15টা মান ফ্ৰেণ্ড হ'লে তোমালোকে ফেচবুকটো গোটেই চলাব পাৰিব ইয়াৰ পৰা তোমালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিয়া কাবাক তাৰপিছত কেইটামান তোমালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিব তাৰপিছত তোমালোকে ফেচবুকটো গোটেই তোমালোকৰ হৈয়ে গৈছে তোমালোকক মই যেনেকৈ কৈছোঁ তোমালোকে সেনেকৈ কৰি যোৱা তাৰপিছত তোমালোকৰ হৈ যাব ঠিক আছে এনেকৈ তোমালোকে ফেচবুক একাউণ্টটো খুলিব পাৰিব কাৰো সহায় নলোৱাকৈ ঠিক আছে দোস্ত থেংক ইউ আগৰ ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ এইটো আছিল ফেচবুক একাউণ্ট তোমালোকে এনেকৈ খুলিব পাৰিবা তোমালোকক মই ইয়াৰ পৰা একবাৰ অপেন কৰি দিছোঁ চোৱা তোমালোকে চোৱা তোমাৰ ইয়াত কিয় এনেকৈ আছে তোমালোকক মই কোৱা একা লাগে কাৰণ তোমালোকৰ যেতিয়া ফ্ৰেণ্ড নাই তোমালোকৰ 15টা মান ফ্ৰেণ্ড হ'লে তোমালোক এই ফেচবুকটো গোটেই কেনে এনে অন হৈ যাব তোমালোকে ইয়াৰ পৰা ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিবি এনেকৈ তোমালোকে কেইটামানক তোমালোকে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাই দিলে তোমালোকৰ হৈ যাব গোটেই একাউণ্টটো ঠিক আছে দোস্ত এনেকৈ তোমালোকে কৰিব পাৰিবা থেংক ইউ অ'কে